আমি ওলালোঁ যাবলৈ লয় শুই আছে তেনেকৈ লৈ ৰ'লোঁ মনে মনে কৈছোঁ হাৰে পালে নি একেবাৰে আপোনালোকক হেৰি ঘৰতে লগ পাম মাহঁতৰ ঘৰত এইফালে আমাৰ লনি চোৱা এইফালে চাই দিয়ে হাই মোৰ বাৰ সৰু ছোৱালী একেবাৰে আপোনালোকক তাতে লগ পাম গৈ আছোঁ আমি ওলালোঁ আৰু এই মুখতে ৰ'দটো পৰিছে ভৰ দুপৰীয়াখন এইফালে আমাৰ লনি মই আকৌ ভাবিছিলোঁ মামীয়ে আহিব লনি ভাল নামটো কৈ দিয়া কেনেকৈ হ'ব স্তুতি গগৈ ঠিক আছে তেতিয়াহ'লে ঘৰত গৈ আপোনালোকক লগ পাম আমি পালোহি ঐ কি কৈছে আমজোপা জানো পাই আহিলা আনাই ঘৰলৈ আহিলা তেনে আমি পালোহি দেই আজি যে যেনে তেনে কামবোৰ হ'ল আৰু আমাৰ সেইটো নহয় মানুহে ভালকৈ ভাবিলে ভাল হয় তেনে হ'ল আৰু মানে কেনেকুৱা উৰা মানে মই ইয়াতে যেন উশাহটো লৈছোঁ তেনেকুৱা লাগিছে ৰাতিপুৱাৰ পৰা কেনেকুৱা অৱস্থা খানা এইফালে মাছ ন এই নালাগে মই নাচাওঁ এইফালে মাছ হৈ যাব ধুনীয়া হৈছে এইফালে হেৰি কি কয় বিন মিক্স এইফালে আমাৰ মাংস আৰু মই কি এইফালে নানী স্পেচিয়েল চাটনি মচুৰ দাইলৰ ন লতি নানীয়ে খেতি কৰিছে বুজোৱা অঁ চাওকচোন ধনিয়া আলু ন আলু কোনে আনি দিলে এইবোৰ হেৰিবোৰ এইবোৰ বেয়া কেইটা লগাই দিম অঁ বেয়াবিলাক গজালি মেলে না আলুবোৰ ৰুই দিয়ে সঁচাকৈ দেই এইটো ধনিয়া আমাৰ নানী মানে অকলে এনেই থাকি একদম বেয়া পায় সেইচোন ধুনীয়া লাগিছে আইও বেছি ধনিয়া হ'ব আমাৰ ডুবেলি ধনিয়া দি পিয়াজ দিছোঁ এনেকে পুৰা ঢাকন চাকন দি দিছে অঁ এইবিলাক আপুনি নিজে কৰিলে ন অঁ লাওটো ক'লে যাব লাওটো যাব বেদনা যাব ওপৰলৈ উঠাই দিম এইটো ৰঙালাও হয় ৰঙালাও ওপৰলৈ নাযায় এটা লাই পুলি যে বাবুৱে আনি দিছিলে খাবলৈ লাই শাক যে এইটো কিনা এটা লগাইছো চা অঁ হয় নি সঁচাকে ইমান তাৰ হাতখন ভাল ন মা হেৰি আদাবোৰ খাবলৈ ন আদাবোৰ ইয়াতে দি দিওঁ ইয়াতে এইপিনেও আদা আছে মাটি ক'ব পাৰি আজি মাটি লগাইছে এইটো সৰুটো কি হয় সৰু কচবিলাহী অঁ হেৰি কি বিলাহী কণ বিলাহী অঁ এইটো পিঁয়াজ এইপিনে আকৌ ওলাব এইটো লাই শাক অঁ হয় নি লাই শাক খাবলৈ বাবুবোৰ আনি দিলে লগাই এইবোৰ হওক ন সেইডোখৰ যতন কৰিলে মানে সদায় পাব খাবলৈ আমাৰ যে সেই ধনিয়া আনিছিলে আমাৰতো নোলালে নহয় বেয়া ধনিয়া গুটি কেইদিনমান তিয়ালো এই মাহঁতৰ ওলালে ফালি দিলোঁ প্ৰথমে গোটা নাহে জানো ফালি দিলি ফালিব নালাগে আজি টুপিলে কালি নোলাবি কোনটো ওলাবলৈ দিবি খানাও বনাওঁ টুকুৰমান চান্স পালে ওপৰত উঠি একদম মাটি ভৰ্তি থাকে এনেই থাকি বেয়া লাগে আৰু গধূলি হ'লে এনেকৈ চাই আছো এতিয়া খুৱাইলে খাব এনেকুৱা সদায় এনেকুৱা খাইছে ন বেয়া লাগি যাব এনেকৈ চাই মা দুখ লাগি যায়গৈ সদায় কেনেকৈ খাই আছে খানা হেৰি ন খানা কেনেকুৱা হৈছে হা ভাল হৈছে মাংসখিনি দেখিয়ে গম পাইছোঁ অঁ লনি কেনেকুৱা হৈছে খানা ভাল হৈছে মা কেনেকুৱা হৈছে টিপটপ ইয়াত বহি আছোঁ এতিয়া মই বৰ বেলেগ এটা জেগাত বহি পেলাই খাব লৈছোঁ দেই খাম ৰ'ব নানীয়ে বনোৱা আজি ফাৰ্ষ্ট খাইছোঁ বেলেগ এটা টেষ্ট আহিছে ন ধুনীয়া টেষ্ট এটা মজা হৈছে চাটনি
আমি খাই লওঁ দেই। আমি হেৰিলৈ যাওঁ, এই আমাৰ অথনিতে কৈছিলোঁ পৰিয়ালত বিয়া ওলাইছে বুলি, সেই তেহেঁতৰ ঘৰলৈ মা আহিছে যে আজি, একেচাতে খবৰ এটা কৰি যাওঁ আৰু। আকৌ আজিকালি লয়ক লৈ চিন্তা নহয়, আকৌ আহিবলৈ কেতিয়া পাৰোঁ, সেইটোৱে আৰু। বিয়াৰ ঘৰলৈ ওলাইছে, বগা বগা। ইমান যে ধুনীয়া জেগা এটালৈ আপোনালোকক আহিছোঁ নহয়, দেখাবলৈ পাই মানে আজি বহুত ভাল লাগিছে, প্ৰাউড ফিল হৈছে। মোৰ স্কুল, মোৰ পঢ়িছিলোঁ আমি, চাব দেই মই দেখাইছোঁ ৰ'ব। আপোনালোকে নিউজে চিউজে দেখিছেই চাগে। পিছে আমাৰ স্কুল এইখন নাছিলে, এইফালে স্কুলৰ বিল্ডিংটো নাইকিয়া গ'ল। এইখন স্কুলত পঢ়িছিলোঁ আমি, এইখনত। এনেকুৱা এইবিলাক বেলেগ বেলেগ আছে, আৰ্যভট্ট, এইফালে বনফুল। মা চাওক কি এইবোৰ ক্লাছবিলাকৰ নাম চাওক, বনফুল। এইবিলাক মানে সঁচাকৈ বুজিয়ে পোৱা নাই মানে, শস্যৰ পথাৰ সঁচাকৈ দেই, বহুত ধুনীয়া। আমাৰ স্কুল আকৌ এইখন আছিলে, এইখন আছিলে। এইফালে দিয়ে এক পাক দিয়ে। কোনোবা দিন ভালকৈ আহিলে ভালকৈ দেখাই দিম। আজি মানে সময় নাই, এই ঘৰলৈও যাবগৈ লাগিব নহয়, ঘূৰিব লাগিব যে। কেনেকুৱা ধুনীয়া ফুলনি, মানে আপোনালোকক কৈ থাকিলেও শেষ নহ'ব মানে। তাই কৈ আছে আমাৰ মা ইয়াত পঢ়িছিলে, ইয়াত পঢ়িছিলে। এইফালে আছে, মই এতিয়া ভালকৈ চিনি পোৱা নাই, আৰু মোৰ যাবলৈও মানে বিশেষ সময় নাই, সেইটোহে দিগদাৰ হৈছে। এই আমাৰ মাহঁতি আহি আছে। এই ছাৰ চবেইতো চিনি পায়ে ন ছাৰ, ব্ৰজেন বৰা ছাৰ। আচলতে মোৰ ছাৰটো ছাৰ মোৰ নেইবাৰ হয়, আকৌ খুৰা হয়, আমাৰ খুৰা। সেয়া ছাৰ, ভাল লাগিল আজি লগ পাই দেই। স্কুলখন বহুত দিনৰ মূৰত। থেংক ইউ। এটা গোটেই পৰিয়ালৰ মানুহ আমাৰ স্কুলত পঢ়িছিল, তাই যদিও পঢ়া নাছিল হ'লেও মোৰ স্কুলখন চাবলৈ আহিছে এটা অফ টাইমত। I feel very much happy for that. Thank you so much. মানে আৰু কি হ'ল, আজি ভালকৈ চাবই নাপালোঁ, সময় নাই। এয়া মানে ল'ৰা লৈ আহিছোঁ, চুৱেটাৰ টুৱেটাৰ নিপিন্ধালোঁ, ঠাণ্ডা লাগিব এই খৰধৰকৈ ওপৰে আৰু মানে চাবলৈ দৰকাৰেই নাই, নিউজ চেনেলত দেখিয়ে থাকোঁ। সঁচাকৈ আজি বহুত ভাল লাগিলে। Thank you. বহুত ভাল লাগিলে ছাৰ। ছাৰ পাহি ভাল, ঠিক আছে ছাৰ। পাহি তোমালোকে কোনোবাই খবৰ কৰি থাকে এটাই? হেৰি বাৰ ফোন কৰি থাকে। দেলহিতে। ইমান ধুনীয়া স্কুলখন, বহুত দিনৰ মূৰত দেখিছোঁ আজি, ভাল লাগি গৈছে। এই মানে কনষ্ট্ৰাকশ্যন চলি আছে কিবা কিবি, হয় নি? হয় নি? এই স্কুলখন দেখাই আহিলোঁ মাক। আহিবলৈ চান্স পাবি। আমি ঘৰলৈ যাব ল'লোঁ, এয়া সন্ধিয়া হ'লহি। আজি দিনটোতো গম পালেই কেনেকুৱা এটা হেক্টিক স্কেডিউল আছিলে, যেনে তেনে পাৰ হ'ল আৰু। আপোনালোকে দেখিলে ইমান টায়াৰ্ড হৈ আছোঁ মানে ৰাতিপুৱাৰ পৰা এইটো ৰূপত। কথাটো হ'ল স্কুলখনলৈ গৈছিলোঁ যে, লক্ষ্মীনগৰ মধ্য ইংৰাজী বিদ্যালয়। আপোনালোকে নিউজত চাগে দেখিছেই, মানে এখন বিৰাট ভাল স্কুল, নাম থকা স্কুল। লগ পোৱা গৰাকীজন হৈছে মোৰ দাদাইদেউ হয়, মানে আমাৰ ঘৰৰ ওচৰৰে। তো তেওঁকো লগ পালোঁ, সৌভাগ্য আজি তেওঁক লগ পালোঁ ধুনীয়াকৈ। দয়াদুৰ নাম হৈছে ব্ৰজেন বৰা। তেওঁ স্কুলখনৰ প্ৰধান শিক্ষক আৰু তেওঁ অসমৰ কৃতি শিক্ষকৰ বঁটাটো বহুত কেইবাৰ পাইছে। মই একজেক্টলি পাহৰি গৈছোঁ কেইবাৰ পাইছে। আৰু তেওঁ এজন জনপ্ৰিয় কুইজ মাষ্টাৰ হয়। আপোনালোকে চাগে সকলোৱে জানেই, তথাপিতো এবাৰ কৈ থ'লোঁ আৰু বেছি দীঘল নকৰোঁ। আৰু মইতো আপলোড কৰোঁতে অকণমান ডিলে হ'ব পাৰে, কাৰণ মোৰ লেপটপৰ ইছ্যু এটা হ'ল। তো মই ইয়াত থৈ গৈছোঁ লেপটপটো, মোৰ হাতত এতিয়া লেপটপটো কেতিয়াকৈ পৰে ঠিক নাই। যেতিয়াই লেপটপ পাম তেতিয়াই মই এডিট কৰি মেলি প'ষ্ট কৰিম বাৰু। যি হ'লেও দেৰিকৈ হ'লেও আপোনালোকে দেখা পাব। বাকী সেয়াই, ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু প্ৰথমবাৰ যদি আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিহে যাব। আপোনাৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ভালে থাকক, বাই বাই।